স্বামী আৰু স্ত্ৰীৰ মাজত মৃত্যু যাৰে আগত নহওক কিয় কিন্তু দুখ সকলোৰে লাগে। স্বামীবিহীন নাৰী যেনেকৈ সমাজখনত প্ৰত্যাহ্বানৰ সন্মুখীন হয়, তেনেদৰে যেতিয়া এজন নাৰীৰ মৃত্যু হয় তেতিয়া স্বামীজনে কিন্তু বহুখিনি দুখ মানসিক কষ্ট ভোগ কৰিবলগীয়া হয়। তেওঁ কাকো খুলিও ক'ব নোৱাৰে, তেওঁৰ সন্তানেই হওক বা আত্মীয় কুটুম কাকো নিজৰ মনৰ কথা খুলি ক'ব নোৱাৰে। দেখিলে বেয়া লাগে সেইগৰাকী মানুহক যেতিয়া নিজৰ নাৰীগৰাকীক তেখেতে হেৰুৱায়, আশা সেন্দুৰ পিন্ধাই যেতিয়া নিজ পত্নীক বিদায় দিয়ে, পিছত সেই ঘৰখনত সোমাবলৈও ভয় লাগে। ল'ৰা ছোৱালীয়েতো নিজৰ কৰ্মত ব্যস্ত হৈ যায়, কিন্তু সেই স্বামীগৰাকীয়ে কাক মনৰ কথা খুলি ক'ব। আৰু যেতিয়া স্বামীজনৰ মৃত্যু হয় তেতিয়া নাৰীগৰাকীয়েতো কান্দি কান্দি ঘৰখনেই শুৱনি কৰি ৰাখে। নাৰীজনীয়ে লাগিলে ঘৰখনত একোৱেই নকৰক, কিন্তু ঘৰখন এনেই কিবা এটা যেন শুৱনি হৈ থাকে। সঁচাকৈ দে, নাৰীক জীয়াই থাকোঁতে সন্মান কৰিবলৈ শিকক। মৃত্যুৰ পিছততো সকলোৱে কান্দে, মৃত্যুৰ পিছততো সকলোৱে ভাল বুলিয়ে কয়। জীয়াই থকা দিনকেইটাত নাৰীগৰাকীক অকণমান হ'লেও সুখ দিবলৈ, অকণমান হ'লেও সন্মান দিবলৈ শিকক।